মাৰা মাৰ এ তোৰ ভাগিলে এবাৰ এইফালে 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 মাত মাত হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। তো কি খবৰ তোমালোকক? আশা কৰিছোঁ সকলো ভালেই আছা। তো চবতকৈ প্ৰথমত সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তোমালোকৰ বিহু সকলোৰে ভাল যায়। আৰু যিহেতু আজি গৰু বিহু, তো পূৰা যা যোগাৰ চলি আছে। মই আহিছিলোঁ আমাৰ এনাই ঘৰলৈ। তো ব'লক দেখাই থাকোঁ আজিৰ দিনটো কি কৰোঁ। বিহু বুলি ক'লে আৰু কপৌ ফুল মেইন। এইপিনে ধুনীয়াকৈ কপৌ ফুলো ফুলি আছিল আমাৰ আইতা ঘৰত। তো আৰু এফালে ধুনীয়াকৈ বেঙেনা চেঙেনা কাটি পেলাই বনাই আছে, চাক বনাই আছে। আৰু মামাই আকৌ ইফালে আমলৰিটোপো কৰি আছে। বলক দেখাওঁ আপোনালোকক। এইপিনে পূৰা আমলৰিটো বনাই দে, চলোফালে নেদেখেই। কেনেকুৱা লাগিছে? মজা। এতিয়া যাবি নাই গৰু গা ধুবলৈ? গৰু গা ধুৱাব যাবি নাই? যাবি? অঁ ৰাইজ এইফালে পূৰা বনাই মেলি হৈ গ'ল। এতিয়া যাম আমি গৰু গা ধুৱাবলৈ। এতিয়া পূৰা হৈ গ'ল। আৰু আপোনালোকে ৰেডি কৰিলে না? জল্দি জল্দি কমেণ্ট কৰি জনাওক। আৰু এতিয়া যাবলৈ ওলালোঁ আমি ধুনীয়াকৈ এতিয়া যাম গৰু গা ধুৱাবলৈ। তো ব'লক আপোনালোকক দেখাই যায়। গোটেই পল্টন ৰেডি হৈ গ'ল যাবলৈ। যাবি না গৰু গা ধুৱাবলৈ? যাবি? সেইপিনে আমাৰ মইনা আছে আৰু দাদাই এইপিনে শ্বৰ্ট ভিডিঅ' শ্বুট কৰি আছে। এয়াই ভিডিঅ'জন বুলি আছে, আপোনালোকক ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া আমি যাম গৰু গা ধুৱাবলৈ বুলি। হৈ গ'ল, এতিয়া আমি যাওঁ গৰু গা ধুৱাবলৈ বুলি। ব'লক। গুৰুকো দিলে নে? ব'লা এতিয়া গৰু গা ধুৱাব যাব লাগিব। ব'লা নিলে ওলাই গ'লো ৰাইজ গৰু গা ধুৱাবলৈ বুলি। আহা আকৌ চলো। তই তিনিটা গৰু লৈ পেলাই মানুহ এইখন মাত্ৰ তিনিটা গৰু লৈ এইখন মানুহ গৈছে। ব'লা ব'লা ব'লা। আমি গৈ আছোঁ এতিয়া পূৰা। সেইফালে দাদাই কণীও লৈ লৈছে, মানে এতিয়া কণী যুঁজো হ'ব। কি কি হ'ব ঠিকনা নাই। ব'লক আপোনালোকক সকলোবোৰ দেখাই আছোঁ। ৰাইজ পূৰা আহি পেলাই মানুহ এতিয়া পথাৰত। আৰু এইফালে ৰাইজ ইয়াত ফাৰ্ষ্ট টাইম দেখিছোঁ মই এনেদৰে ধোৱা। ৰাইজ আমাৰ এতিয়া গৰু চৰু ধুৱাই হৈ গ'ল। এতিয়া গোটেই ল'ৰাখনে গৈ আছোঁ মানে পুখুৰীত ধেমালি কৰিবলৈ। ব'লক এতিয়া আমি আকৌ মৰামৰি হ'ব, মানুহে মানুহক মৰামৰি হ'ব। ব'লক দেখাই আছোঁ। মেডিকেল যাব। অঁ বাৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, গম পাই থাকিব। ফাইনেলি আমি আহি পাই গ'লোঁ এতিয়া ফিচাৰী কিনাৰত। এতিয়া হ'ব আমাৰ মেইন খেলখন, যিখন মানে এই মৰামৰি হ'ব, কণী যুঁজ হ'ব। ফাইনেলি পাই গ'লোঁ আহি ফিচাৰী কিনাৰত। এতিয়া হ'ব আমাৰ মেইন খেলখন। ৰাইজ ফাইনেলি ডিম পাই গ'লোঁ। এতিয়া হ'ব যুঁজ। বোলে পূৰা চবকে ভাগ কৰি দি আছে। যিহেতু ৰাইজ ভণ্টি ভাইটিসকলে বুজি পোৱা নাছিলে, তো আমাৰ নিচাই বুজাই দিলে ধুনীয়াকৈ। তোৰ ভাগিলে এবাৰ এইফালে 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 মাত মাত ৰাইজ এতিয়া ফাইনেলি গা চা গৰু চৰু গা চা ধুৱাই মেলি এতিয়া আহিছোঁ ঘৰলৈ। আৰু ঘৰত আমি গা চা ধুই পেলাই এতিয়া যাম ফটোশ্বুট কৰিবলৈ। ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি লওঁগৈ মজাকৈ। এতিয়া আমাৰ বিহু বাৰু তোমালোকক দেখালোঁ। এতিয়া তোমালোকৰ বিহু কেনেকুৱা হৈছে তোমালোকক কমেণ্টত জল্দি জল্দি জনাই দিবা দেই। দেৰি নকৰিবা, জল্দি জল্দি জনাই দিয়া।
আৰু এনেকুৱাই মানে এইখিনি টাইম যেতিয়া ফূৰ্তি টাইমটো এনেকুৱাতে ভাল লাগে। তথাপিও এইবাৰ ভাল লগা নাই, যিহেতু আমাৰ জুবিন দা আমাৰ মাজত নাই। তথাপিও আশা কৰোঁ তেওঁ নিয়া যাতে সোনকালে পায়। সেই তাই ঘৰত পালোহি, এতিয়া ধুনীয়াকৈ গা চা ধুই লওঁগৈ। তাত খেলি আহিলোঁ, এতিয়া আকৌ দিছে ঘৰত খেলিবলৈ, ব'লক এতিয়া খেলোঁগৈ। ভাইটিহঁতৰ লগত খেলিম, এইপিনে বা আছে, বাৰ লগত খেলি চাম মই। ব'লা তোমাৰ লগত খেলিম মই, ব'লা। মাৰিছোঁ দেই, এই হেৰিটো অঁ মই গ'লোঁ ভাঙি থাকিলে ৰাইজ দুটাৰ মাজত হৈ আছে। এইটো গ'ল ভাঙিলে হে অংশমানৰ গ'ল। মই হাৰি গ'লোঁ, কিন্তু আমাৰ বা জিকি গ'ল। এতিয়া এটা দুটাৰ মাজত আকৌ হৈছে মাৰ। চাওঁ কোনে মাৰ। কোন জিকিলে? এইবাৰ বা হাৰিলে, এইবাৰ ই জিকিলে। ৰাইজ ভাবিছোঁ আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰোঁ বুলি। তো আপোনালোকৰ বিহু কেনেকুৱা গ'ল কমেণ্টত জনাই থৈ যাব। তো আজিলৈ আহিছোঁ, আপোনালোকক লগ পাম নেক্সট ভ্লগত। তো সকলোকে বাই বাই।